হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? মোৰ খবৰ ভালেই। আজি দুপৰীয়া ব্ৰহ্মপুত্ৰ পাৰত হাঁহ খাবলৈ আহিছিলোঁ। এইখন এখন সৰু জাহাজ, ফুটফুটি বুলি কয়। চাওক কি ধুনীয়া এটা পৰিৱেশ। বহুত ধুনীয়া হাৱা আহি থাকে ইয়াত। এইখন এখন পাহাৰ, হাতীমূৰা পাহাৰ বুলি কয়। চাওক হাতীৰ দৰে দেখি, ইয়াৰ পৰা ধুনীয়া দেখা পায়। এই হাতীমূৰা পাহাৰৰ কাষেৰে ব্ৰহ্মপুত্ৰ নদীটো বৈ গৈছে। এটা ধুনীয়া পৰিৱেশ।